বহুত মানে কিন্তু চৰকাৰে ই ৰিক্সা এপ্লাই কৰিব পৰা নাই, আধাৰ কাৰ্ড নট ফাউণ্ড বুলি দেখুৱাই আছিল। তো আজি মানে দুপৰীয়া 2টা বজাত মান এপ্লাই কৰিব পাৰিছোঁ মই। তো আপোনালোকক দেখুৱাই দিম এই ভিডিঅ'টোৰ মাধ্যমত কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কোনসকল মানুহে কেতিয়া এপ্লাই কৰিলে আপোনালোকে এই ই ৰিক্সাৰ বাবে আবেদন সম্পূৰ্ণ কৰিব পাৰিব। তো ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত এই ই ৰিক্সা বা মুভিটোৰ বাবে সিহঁতে যাতে আবেদন কৰিব পাৰে। তো আহক আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। তো ইয়াতে এপ্লাই কৰি কিন্তু আৰম্ভ হৈ গৈছে, আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তো এই যিখন আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড, তো ইয়াতে আপোনালোকে আহিব। তো এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত মই লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি কিনে আপোনালোকে ইয়াতে আহিব পাৰিব। তো প্ৰথমতে আপোনালোকে ইয়াতে চাব পাৰিছে ফাৰ্ষ্ট আইটেম ইনফৰমেশ্যন, তো ইয়াতে আপোনালোকে পাই যাব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব, এটা এৰ' আছে, এৰ'ত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে মই আপোনালোক দেখুৱাই দি আছোঁ, এই এৰ'খনত আপোনালোকে যদি ক্লিক কৰে, ইয়াতে আপোনালোকে মফেট আৰু ই ৰিক্সা এই দুটা অপশ্যন আপোনালোকে পাই যাব। তো সকলোৱে কিন্তু ই ৰিক্সাৰ বাবে আবেদন কৰি আছে। তো আপোনালোকে ই ৰিক্সা চিলেক্ট কৰিব। কেণ্ডিডেট নেম, যাৰ নামত আবেদন কৰিব এই ব্যক্তিৰ ইয়াতে নাম আপোনালোকে এণ্টাৰ কৰিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে গাৰ্জেণ্টৰ নাম ইয়াতে এণ্টাৰ কৰিব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়া কৰি দিব, আপোনালোকৰ পোষ্ট অফিচৰ নামটো ইয়াতে ধুনীয়া কৰি আপোনালোকে লিখি দিব। তাৰপাছত আপোনালোকে ইয়াতে পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়া কৰি আপোনালোকে লিখি দিব। আপোনালোকৰ ষ্টেট যিহেতু আমাৰ আসাম হয়, আসাম চিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ পুলিচ ষ্টেচন পিনক'ড আপোনালোকে চব চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন 5ৰ পৰা আপোনালোকে গ্ৰেজুৱেটলৈকে আছে। তো আপোনালোকে ইয়াতে এই অপশ্যনটো যেনে আছে এনেকৈ থাকিব। তো এই অপশ্যনটো আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। হিন্দু মানুহে এপ্লাই কৰিব পাৰিব আৰু হিন্দী ইয়াতে চাব পাৰিছে, বেংগলী, হিন্দী, আদাৰ্ছ এই তিনিটা মানুহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ অনুসৰি আপোনালোকে ইয়াতে কেলকুলেট কৰি আহি যাব আপোনালোকৰ বয়স কিমান হৈছে। তো এই বস্তুখিনি মই আপোনালোকক দেখুওৱা নাই, এই ইউটিউবত তাৰমানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহে। মই 2টা ভিডিঅ' আপলোড কৰিছিলোঁ, 2টাতে একে আহিছে, সেইকাৰণে মই আপোনালোকক এনেকৈ দেখুৱাই আছোঁ। তাৰপাছত আপোনালোকে এই যিখন আধাৰ কাৰ্ড PDF ফৰ্মেটত আপোনালোকে 500 KB ভিতৰত হ'ব লাগিব। এই ভিডিঅ'খন আপোনালোকে কেনেকৈ PDFটো বনাব, যদি নোৱাৰে আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। ইয়াতে ভোটাৰ কাৰ্ড বা পেন কাৰ্ড আপলোড কৰিব, ইয়াতে ড্ৰাইভিং লাইচেঞ্চৰ জেগাত অন্য এটা ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ নেক্সট আন এটা পেজ আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব। তো ইয়াতে মই ছাবমিট অপশ্যনত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে চাব পাৰিছে আইডেণ্টি ভিউ ডকুমেণ্টছ, ইয়াতে এড্ৰেছ ডকুমেণ্টছ এইজ আপোনালোকে ইয়াতে চাব পাৰিব। আপোনালোকৰ মোবাইল নম্বৰটো অট'মেটিকলি ইয়াতে আহি যাব। তো OTP বক্স এনেকৈ খোল খাই যাব। এই ৰাইট ছাইডৰ তলত আপোনালোকে OTP পাই যাব। এনেকৈ আপোনালোকৰ একন'লেজমেণ্ট শ্লিপ আপোনালোকে এনেকৈ পাই যাব। মই যেতিয়া এপ্লাই কৰিছিলোঁ দুপৰীয়া 2 বজাত এপ্লাই কৰিছিলোঁ। তো ইয়াতে মোৰ ৰেফাৰেঞ্চ নম্বৰ জেনেৰেট হৈ গৈছে অলৰেডি। তো আপোনালোকক ধুনীয়া কৰি ইয়াতে দেখুৱাই দি আছোঁ। আৰু মই যেতিয়া এপ্লাই কৰিছিলোঁ 91 জন মোৰ আগতে এপ্লাই কৰিছিল, তাৰপাছত মই এপ্লাই কৰিছিলোঁ 91। ইয়াতে ধুনীয়াকৈ লিখা আছে 0ৰ পৰা 91লৈকে আছে। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ৰাতিপুৱা মানে আপোনালোকে 5 বজাত বা 6 বজাত আপোনালোকে ট্ৰাই কৰিব, বা আপোনালোকে ৰাতি 10 বজাৰ পাছত আপোনালোকে ট্ৰাই কৰিব। 100% আপোনালোকে ই ৰিক্সা বা আপোনালোকৰ মফিটৰ বাবে আবেদন সম্পূৰ্ণ কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।